নমস্কাৰ আগতে মই এনেকুৱা ভিডিঅ' দিয়া নাই আৰু কেতিয়াবা যে এনেকৈ দিব লাগিব সেইটো মই ভবাও নাছিলোঁ কাৰণ আজি মই উপায় নোহোৱা হোৱাতহে এনেকুৱা ভিডিঅ'টো বনাবলৈকে বাধ্য হৈছোঁ কাৰণ মোৰ লগত বহুত মানসিক অত্যাচাৰ হৈ আছে কেতিয়াও মই ছ'চিয়েল মিডিয়াৰ আগত যদিও ভিডিঅ' বনাই থাকোঁ জীৱনটোৰ ইটো সিটো শ্বেয়াৰ কৰি থাকোঁ কেতিয়াও মই প্ৰকাশ কৰা নাছিলোঁ কাৰণ আজি মই উপায় নোহোৱা হোৱাত এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ কাৰণ যিসকলে মোৰ আগৰ পৰাই ভিডিঅ' চাই তেওঁলোকে জানে যে মই এজনী অনাথ আৰু সৰুতে মা দেউতা হেৰুৱালোঁ দেউতাটো ঢুকালে তাৰ পৰা মা গুচি যোৱা নাই আচলতে গুচি যাবলগা বাধ্য কৰাইছে সেয়াও ক'ম বাৰু তাৰ পৰা আইতা ককাৰ লগত ডাঙৰ হ'লোঁ আজি কিছুদিন আগত আইতাও ঢুকালে সেয়াও মই ছ'চিয়েল মিডিয়াত ভিডিঅ' ইটো সিটো দিয়ে থাকোঁ যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই তেওঁলোকে গম পাব তাৰ পৰা আইতা ঢুকোৱাৰ পৰা মানে কি হৈছে আমাৰ যিহেতু দেউতা আৰু দেউতাৰ মানে ককায়েক আইতাৰ বৰ পুতেক আৰু যিসকলে আমাৰ ওচৰৰ পাজৰে আগৰ পৰা জানে মোৰ বিষয়ে তেওঁলোকে গম পাব মই কাৰ কথা কৈছোঁ মানে সি মানে আমাৰ লগত এনেকুৱা মানে মানসিক অত্যাচাৰ কৰিব লৈছে মই যাৰ কাৰণে আজি এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ আইতাৰ সকাম নাযাওঁতেও আগৰ পৰাই আমাক হেৰি কৰে দেখিবই নোৱাৰে যি টি বেয়া ব্যৱহাৰ কৰে মানুহ নাথাকিলে মাৰিব আহে কাটিব আহে তাৰ পৰা যেতিয়া দেউতা ঢুকাইছে তাৰ পৰা মাকো বোলে বহুত মানে টৰ্চাৰ কৰিছিল ময়ো ভাবিছিলোঁ এসময়ত মানো আমাক কিয় এৰি থৈ গুচি গ'ল মায়ে এইখিনি কৰিব নালাগিছিল বুলি কিন্তু মাৰ লগতো এতিয়া বুজি পাইছোঁ যে মাৰ লগতো এইখিনি হৈছিল সেইকাৰণে মায়ে আজি আমাক এৰি থৈ যাবলগীয়া হ'ল তাৰ পৰা এতিয়া মাটো গ'ল তাৰ পৰা আইতাও ঢুকালে এতিয়া সেইখিনি অত্যাচাৰ মানে সি আমাৰ লগত কৰা হৈছে আগতেও মোক বহুত মাৰিছিল কিবা কিবি কৰিছিল মানে বেয়া ব্যৱহাৰ কৰিছিল তেতিয়াও মই এবাৰ ছুইচাইড কৰিব লৈছিলোঁ হয়তো ভগৱানে এইখিনি মোক জ্বালা যন্ত্ৰণা ভুগিব লাগিব কাৰণেই চাগে আজি ভগৱানে মোক মাৰি নিনিলে তাৰ পৰা সি দুদিন থাকি দুদিন ভাল দুদিনহে শান্তিত থাকিব পাওঁ দুদিন পিছে মানে সি আমাক এনেই মানে টৰ্চাৰ কৰে খাই লৈ আহিব সন্ধিয়া হ'লেই মানে দা লৈ আহে কিবা লৈ আহে মাৰিব আহে কাটিব আহে তাৰ পৰা যোৱাকালি ৰাতি জানো মই ঘৰত ভাত বনাই আছোঁ ভাত বনাই থকাত ঘৰৰ পৰা ধমধমাই কিবা কিবি বকি আছে তাৰপিছত মই সুধিলোঁ বোলে কি হ'ল বুলি সুধিবহে পালোঁ সোধাৰ লগে লগে ডাঙৰ এখন দা চা লৈ আহিছে মোক কাটিব ওচৰৰ মানুহ আছিল কাৰণে ধৰি ৰাখিলে সেয়াও মই অকণমান ভিডিঅ' কৰিছিলোঁ কিন্তু ভিডিঅ'টো লাইটত নোহোৱাৰ কাৰণে ক্লিয়াৰ নহ'ল বাৰু তথাপিও দিবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু মই সেইখিনিও মানে ভিডিঅ' কৰি যাতে এখন লৈ দেখা যায় তাৰ পৰা এতিয়া মই ঘৰৰ মানুহক কৈছোঁ আৰু মই গাঁৱৰ মানুহকো জনাইছোঁ কিন্তু কোনোৱে একো সমাধান দিয়া নাই মোক এতিয়া কি কৰিব লাগে কি কৰিব নালাগে মই যিহেতু ছ'চিয়েল মিডিয়াত মই ইটো সিটো মোৰ চব শ্বেয়াৰ কৰিয়ে থাকোঁ ভাবিলোঁ মই এইখিনি কথা শ্বেয়াৰ কৰাটো উচিত কাৰণ আজি যদি এনেকৈ টৰ্চাৰ কৰি থাকিব কোনোবা দিনা ঘৰত মানুহ নাথাকিব আহিব মাৰিব কিবা কৰিব সদায়নো আমি কাক পাম তাৰ পৰা এনেকৈ মানসিক অত্যাচাৰ যোনদিনাই আমাৰ সহিব নোৱাৰা হৈ যাম সেইদিনাইতো আমি বেলেগ কিবা এটা কৰি পাম মানে মোৰ ভণ্টি এজনীও আছে আমাৰ দুইজনীৰ ওপৰতে এইখিনি হৈ থাকে তাৰ পৰা তেতিয়া কোনে আমাৰ হ'ব কোনে দায়ী হ'ব তেতিয়াতো কোনো গম নাপাব যে আমাৰ লগত এনেকুৱা হৈ আছিল বুলি তেতিয়া মানুহে ক'ব যে বয়ফ্ৰেণ্ডে ধকা দিলে চাগে কাজিয়া হ'ল চাগে ছুইচাইড কৰি দিলে এইটো কথাহে ওলাব কিন্তু আমাৰ লগত যে মেণ্টেলিটি কিমান মানসিকভাৱে কিমান টৰ্চাৰ কৰি থাকে সেইটোতো কোনো গম নাপাব আজি আইতা ঢুকুৱা 6 মাহে হৈছে 6 মাহতে এইখিনি আৰুতো আছে মানে সিহঁতৰ মতে মানে এতিয়া হৈছেগৈ আমি ইয়াৰ পৰা যাব লাগে মানে মাৰি খেদিতো ইয়াৰ ঘৰৰ পৰা ওলাই পঠাব নোৱাৰে ন তাৰ কাৰণে এতিয়া মানসিকভাৱে টৰ্চাৰ কৰি আছে টৰ্চাৰ কৰি মানে আমি মানে নিজে ছাইড হ'ব লাগে নহ'লে ছুইচাইড কৰি মৰি যাব লাগে তেতিয়া মানে আমাৰ ঘৰ বাৰী মাটি বাৰীখিনি
গোটেইখিনি মানে ৰাজত্ব কৰিব পাৰিব যে তাৰে মানে চেষ্টা চলাই আছে মোৰ মতে আৰু মোৰ মনৰ ভাৱ সেইখিনি। তাৰপৰা ল'ৰা এটাক মাত দিব নোৱাৰে, ল'ৰা এটা ঘৰত আহিলে কয় ল'ৰা সোমাই ঘৰত সোমাই থাকে এইবিলাক কয়। আৰু মোৰ ভৰি এখন অলপ প্ৰব্লেম আছে তাক লৈ আহে, মানুহ চেহেৰাটো বোলে মোৰ বগা চেহেৰাটো হ'লেই নহ'ব বোলে, এইবোৰ মানে নানান ধৰণৰ মানে ওলাব নোৱাৰোঁ, ওলালেই মানে বগা চেহেৰা লৈ ওলাই আহিছে কিবা কিবি এই চব মানে বুজাব নোৱাৰোঁ আৰু মই কাকো কৈ পেলাই মানে আমাৰ লগত যে কি হৈ থাকে সেই উপায় নোহোৱা হোৱাত মই আজি ভিডিঅ'টো বনাব লগা হৈছে। কাৰো ওপৰত বা কিবা ওপৰত মই ভিডিঅ' বনোৱা মোৰো চখ নাই, কিন্তু মানুহে যদিও কেতিয়াবা নহ'বলগীয়া কিবা এটা হৈ যায় তেতিয়া এইখিনি কথা কোনো গম নাপাব, সেইটোকেহে মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। আপোনালোকে মোক কিবা এটা উপদেশ দিয়ক, মোক জীয়াই থাকিব মোৰো মন, মোৰ মা দেউতাৰ ঘৰ হিচাপে মোৰ ঘৰখনক ঘৰ হৈ থাকিবৰ কাৰণে মোৰো মন। সেয়ে আপোনালোকে মোক কি কৰাটো উচিত সমাধান এটা দিব বুলি আশা থাকিল। আৰু যদিও কোনোবাই এনেকুৱা ভিডিঅ' বেয়া পায় প্লিজ ভিডিঅ'টো স্কিপ কৰি দিব, কাৰণ মই এনেই মানসিকভাৱে বহুত সহ্য কৰি আছোঁ আৰু মোৰ কাৰোবাৰ বেয়া কমেণ্ট বা বেয়া শুনি আৰু মোৰ মেণ্টেলিটি মাথাটোক মানে প্ৰেছাৰ নিদিব আৰু সেয়ে। আৰু মই এতিয়া আইনৰো কাষ চাপিম বুলি ভাবিছোঁ, আপোনালোকেও প্লিজ জনাব মই কি কৰিলে ভাল। সেয়ে ক'বলৈতো বহুত মন যায় কিন্তু ইমানেই।